নমস্কাৰ স্বাগতম জনাইছো স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ আজি আপোনালোকক জনাম ষ্টেট বেংকৰ ফালৰ পৰা ওলোৱা এপ্ৰেণ্টিছৰ বিষয়ে হয় ষ্টেট বেংকৰ ফালৰ পৰা প্ৰায় 6100টা এপ্ৰেণ্টিছৰ বাবে সিট খালী হৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই পদসমূহ খালী হৈছে আৰু ক্যান্ডিডেটস ক্যান এপ্লাই ফৰ এংগেজমেন্ট ইন ওয়ান ষ্টেট অনলি এখন ষ্টেটৰ বাবে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে ওয়েবসাইট কিটা 3 নম্বৰ পইণ্টত চাওক nsdcindia.org apprenticeshipindia.org bfsissc.com bank.sbi careers বা sbi.co.in এই ওয়েবসাইটে কেটা চাই আপোনালোকে আবেদন কৰিব পাৰে 5 নম্বৰ পইণ্টটো চাওক state wise seats of apprenticeship state wise local language district wise training seats age qualification duration of training stipend selection process examination center fees সকলোখিনি ইয়াতে দিয়া আছে মই গোটেইখিনি পঢ়িয়াটো ইমান সম্ভৱ নহয় আপোনালোকে ধুনীয়াকৈ পজ কৰি চাই ল'ব বা একেটা ওয়েবসাইটত গৈ আপোনালোকে এই এডভাৰটাইজমেন্টটো ডাউনলোড কৰি ল'ব পাৰে তাৰপিছত কোড কিমান খালি আছে হেতু চাই লওক আপোনালোকে ষ্টেটছ গুজৰাট অন্ধ্ৰ প্ৰদেশ কৰ্ণাটক মধ্য প্ৰদেশ ছত্তীশগড় ওয়েস্ট বেংগল সিকিম সকলোতে সব কিমান খালি আছে 6100 টোটাল বয়সৰ সময়সীমাটো চাই লওক 20 বছৰৰ পৰা 28 বছৰ তাৰপিছত ৰিজাৰ্ভেশন আছে চৰকাৰী নিয়ম অনুসৰি ৰিজাৰ্ভেশন আছে পাৰ্সন উইথ ডিসেবিলিটিৰ বাবেও আছে সি নম্বৰ পইণ্টটো আপোনালোকে ধুনীয়াকৈ পৰিচালে গম পাই যাব তাৰপিছত এডুকেশনাল কোৱালিফিকেশন গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউট গ্ৰেজুৱেট হ'ব লাগিব ডিউৰেশ্যন অফ ট্ৰেইনিং 1 year stipend কিমান দিয়া হ'ব the apprentices are eligible for stipend of Rs 15,000 per month for the engagement period of 1 year the apprentices are not eligible for any other allowances benefits 15,000 টকাকৈ stipend দিয়া হ'ব selection process to sabo selection for engagement of apprentices will be based on the basis of online written test but test of local language general financial awareness report proshno ahibo general english report ahibo quantitative aptitude report ahibo reasoning ability and computer aptitude report ahibo total 100 number গতিকে আপোনালোকে এখিনি চাই লব মার্কস ডিস্ট্রিবিউশন খিনি অনলাইন ৰিটেন টেষ্টৰ বাবে তাৰ পিছত কোড এক্সাম সেন্টাৰ এক্সামিনেশন সেন্টাৰ হ'ব হেতু বিষয় ইয়াতে আছে ইয়াতে চাই লব the online examination will be held in the month of August 2021 আগষ্টত হ'ব অসমৰ কোড হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আৰু তলৰ ফালে গৈ আছো medical examination hobo wait list thakibo fees intimation charge non refundable fees sailok OBC EWS general category 300 toka SC ST PWD NIL man na lage to এইখিনি জানিবলগীয়া আছিল হবিয়াক তথ্যৰ বাবে আপোনালোকে পজ কৰি ধুনীয়াকৈ চাব পাৰে এপ্লাই কৰোতে কি ডকুমেন্টস লাগিব আপোনালোকে জানেই সকলোখিনি ডকুমেন্টস ফটো সিগনেচাৰ এইবিলাক লাগে নিশ্চয় খবৰটো ভাল পালে আৰু আপোনাৰ বন্ধু বান্ধৱলৈ শেয়াৰ কৰি দিয়ক 6100 এপ্ৰেণ্টিছৰ পদ খালী হৈছে এয়াই আছিল আপোনালোকে ওয়েবসাইট কেটাত যাব ওয়েবসাইট কেটাত গৈ ধুনীয়াকৈ এই পিডিএফটো আপোনালোকে পাই যাব তাত নতুবা মোৰ ইয়াৰ পৰা পজ কৰি লৈ ধুনীয়াকৈ চাব পাৰে আজি খবৰটো নিশ্চয় ভাল পালে যদি ভাল পালে চেনেলটি সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব ধন্যবাদ